কালি পাৰ্টিত পুৰা ফিটিং কৰি দেই গোটেই মানুহটো ঘূৰি গুচাইছে বুজিছ চবেই ক'ত দেখিলি বে ফিটিং এনে কামত নাহিবি আৰু এনে কামৰিব নাহিবি আৰু বুজিছ এই বাদ দে তই যদি ফিটিং হোৱা নাছিলি তেল তই পাৰ্টি পৰা ওলাই গৈ ক'ত যাবলৈ তই টেক্সিখন ৰখাইছিলি কচোন টেক্সিখন এই মই ঘৰত ভালকৈ গৈ যাতে পাওঁ সেইকাৰণে টেক্সিখন ৰখাইছিলোঁ কি আবে পাৰ্টিটো দেখোন তোৰ ঘৰতে আছিল বে বৰা কি কিতাপ এখন কোটিপতি কেনেকৈ হ'ব পাৰি তই এইবিলাক কিতাপ পঢ় সেইদিনা দিল্লীলৈ গৈছিলতো তেতিয়া মানে কিতাপখন পালোঁ ষ্টেচনত আৰু লৈ আহিলোঁ সেইকাৰণে দেখিছোঁ তাই লাহে তোৰ দিন ভাল ভাবিলোঁ এইখন পঢ়িলে কোটিপতি সময় আৰু বুজিছ ভাল ভাল কথা লিখা আছে ভাল ভাল কথা লিখা আছে হা আৰে কিতাপখন দেখোন আধা নাই কিয় দেখিন নাই যে হ'ব দে তই 50 লাখতে কাম চলা আধাতে কাম চলা তই কি